হাই এভৰিৱান আজি মই আপোনালোকক এটা বস্তু দেখুৱাবলৈ লৈছো চাওকচোন কি কৰিছো মই এইপিনে মই মাছ বইল কৰি লৈছো গৰৈ মাছ দুটা আৰু দুটামান সৰু মাছও আছে এইখিনি মই বইল কৰি লৈছো এতিয়া মই পিয়াজ কেঁচা জলকীয়াৰে পিটিকা খাম আজি খুব মাছ পিটিকা খাবলৈ মন গৈ আছে যেহেতু চৌকা নাই জুই নাই কি কৰিম আৰু এনেদৰে পানীত অকমান ভালদৰে বইল কৰি লৈছো এতিয়া পিয়াজ কেঁচা জলকীয়া কুটি চাটনি এখন বনাই লও কেনেকৈ বনাই আছো আপোনালোকক দেখুৱাই আছো এই মই মাছখিনি বইল কৰি লৈ ললো এতিয়া মই ইয়াত দিছো কেঁচা পিয়াজ কাটি আৰু সৰু সৰুকৈ জলকীয়া কুটি দিছো আৰু লগতে মিঠাতেল খাটি সৰিয়হৰ তেল অকমান আৰু নিজৰ জোখমতে নিমখ দিছো আৰু এইখিনি এতিয়া হাতেৰে ধুনীয়াকৈ পিটিকি লম আৰু পিটিকি লৈ তাৰ পিছত পৰিবেশন কৰিম যেহেতু আজি মাছ পিটিকা খাবলৈ মন গ'ল যেতিয়া খাবই লাগে হয়নে নহয় কওকচোন মনৰ আশা মনত কেতিয়াও ৰখাই থব নালাগে আমাৰ যি খাবলৈ মন যায় সেইটোৱে খাবলৈ লাগে মোৰ কিন্তু যেতিয়াই যি মন যায় মই সেইটো বস্তুৱে খাই দিওঁ দেই আপোনালোকে পিছে মাছ পিটিকা কোনে কোনে খায় কমেন্টত জনাব আজিলৈ বাই বাই শুভৰাত্ৰি।